আপোন ও বাপুতি হাহুন ও হানাই বিদেশৰ পৰা এ বিহুৰে কঠীয়া হিয়াতে গজিলে এই জনম লভিব পৰা Hey, hello everyone! আজি মই আপোনালোকক ডাইৰেক্ট গুৱাহাটীৰ দীঘলী পুখুৰীৰ পাৰত লৈ আহিছোঁ কিয়নো দীঘলী পুখুৰীৰ পাৰত নিউজ লাইভে এটি অনুষ্ঠান অনুষ্ঠিত কৰিছে যাৰ নাম হৈছে ভোগালী মেলা 2022 আৰু এই মেলাটো প্ৰত্যেক বছৰে অনুষ্ঠিত কৰি আহিছে ইয়াৰ উপৰিও ইয়াত বিভিন্ন ধৰণৰ অসমীয়া আমাৰ থলুৱা খাদ্যৰ আমাৰ ভোগালী জলপানৰ পিঠা পনা আদি কৰি বিভিন্ন খাদ্যৰ বাবে ইয়াত ষ্টলৰ ব্যৱস্থা কৰি দিছে ব্যৱসায়ৰ ব্যৱস্থা কৰি ৰাখিছে আৰু ইয়া হৈছে উৰালত গুড়া খুন্দি আছে আৰু নিউজ লাইভে এটি প্ৰতিযোগিতাও পাতিছে ইয়াত ভোগালী জলপানৰ ওপৰত আৰু এয়া চাওক মোৰ মাও আহিছে ইয়াত আৰু এয়া নিজৰ হাতেৰে বনাই অনা পিঠা পনা লাড়ু আদি বিচাৰকৰ সন্মুখত দেখুৱাবলৈ ধুনীয়াকৈ সজাই ৰাখিছে আৰু এই প্ৰতিযোগিতাটোত বিচাৰকক ৰূপে আনিছে আমাৰ জনপ্ৰিয় অভিনেত্ৰী মাধুৰিমা চৌধুৰী বাইদেউ আৰু আমাৰ হেৰিটেজ খৰিকাৰ অনাৰ চেফ অতুল লহকৰ আৰু আমাৰ মৰম লগা অভিনেত্ৰী আইমি বৰুৱা মই আপোনালোকৰ আগত অকণমান আইমি বৰুৱা আৰু অতুল লহকৰে কি কৈছে দেখুৱাব বিচাৰিছোঁ থলুৱা খাদ্য খাওঁ আৰু যিমান খাব লাগে মোৰ স্বাস্থ্যটোৰ বাবে সিমানহে খাওঁ সেইকাৰণে কথা যদি সময় আৰু যিদৰে প্ৰস্তুতি কৰা সেই প্ৰণালীটো যদি আমি মনত ৰাখি তেনে বহুত বেছি আমি আৰু কিছু সময় পিছতে সন্ধিয়া হ'ল সন্ধিয়াৰ পিছৰ অনুষ্ঠানবোৰ আৰু এইখিনি আছিলে নিউজ লাইভে অনুষ্ঠিত কৰা ভোগালী মেলা 2022 চনৰ কিছুমান দৃশ্য আৰু শেষত মই সমগ্ৰ অসমবাসী ৰাইজক ভোগালী বিহুৰ আগন্তুক শুভেচ্ছা জ্ঞাপন কৰি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ যদি ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু যিসকলে মোক ছাবস্ক্ৰাইব কৰা নাই মোক ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ ইমানখিনিয়ে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ ষ্টে টিউন হেভ এ গুড ডে হেড বাই